লকডাউনে স্বাৱলম্বী হ'বলৈ শিকাইছে অসমীয়া যুৱক যুৱতীক। আমি আমাৰ পূৰ্বৰ ভিডিঅ' এটিত এই কথা প্ৰকাশ কৰিছিলোঁ যে বিগত অসম আন্দোলনৰ সময়ত অসমীয়া ডেকা গাভৰুৱে আৰ্হিমূলকভাৱে ৰাজ্যৰ যুৱক যুৱতীসকলক স্বাৱলম্বী হোৱাৰ পথ প্ৰদৰ্শন কৰিছিল। কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত সকলো অনা অসমীয়া তথা বাংলাদেশী মূলৰ মুছলমানৰ হাতলৈ ৰাজ্যৰ অৰ্থনীতি গতাই দিয়া হৈছিল। কণী তৰকাৰীৰ ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি দিন হাজিৰা কৰা, খেতি বাতি কৰা আদিলৈকে সকলো বাংলাদেশী মূলৰ লোকসকলে সকলো কৰিছিল আৰু এতিয়াও কৰি আছে। তাৰ মাজতে আশাব্যঞ্জক দিশ অৱশ্যেই দেখিবলৈ পোৱা গৈছে। কৰোনা ভাইৰাছৰ বাবে লকডাউন হোৱাৰ সময়ছোৱাত বহু অসমীয়া যুৱক যুৱতীয়ে ব্যৱসায় বাণিজ্য কৰিবলৈ আৰম্ভ কৰিছে আৰু ঘৰৰ এৰাবাৰী হৈ পৰি থকা মাটিৰ শাক পাচলি আদি ব্যৱসায়িক ভিত্তিত উৎপাদন আৰম্ভ কৰিবলৈ লৈছে। এই চিন্তন আৰু উদ্দেশ্য আগত ৰাখি যদি অনাগত সময়ত অসমীয়া যুৱক যুৱতীসকল আগবাঢ়ি যায় তেন্তে ৰাজ্যখনৰ বাবে ই ফলদায়ক কথা হ'ব। অসম চৰকাৰেও ইতিমধ্যে বহিৰাজ্যত কাম কৰি থকা যুৱকসকলক ৰাজ্যতে সংস্থাপনৰ দিহা কৰাৰ ব্যৱস্থা কৰিছে। এই দিশবোৰে অৰ্থনৈতিক ক্ষেত্ৰখনত কিছু হ'লেও সুপ্ৰভাৱ পেলাব বুলি আমি আশা কৰিব পাৰোঁ। চাওঁ আহকচোন আমাৰ এক প্ৰতিবেদন। শাক পাচলি ক'ৰ পৰা আনিছে? আমাৰ খলিহৰ ৰামদুলিৰ পৰা আনিছোঁ, নিজে কৰিছোঁ আৰু নিজে বিক্ৰীও কৰিছোঁ। কিমান হয় তাতে উৎপাদন? উৎপাদন আমাৰ হয় বহুতখিনিত হয়। এনেই মিয়াবিলাকে কি তাত হেৰি? আমাৰ মিয়াক আমি সোমাব দিয়া নাই। আমাৰ মিয়া খেতি বস্তু চব্জি কৰিব সিহঁতৰ পৰা অনাও নাই, আমি নিজে কৰিছোঁ, নিজে বিক্ৰী কৰিছোঁ। এই লকডাউনৰ সময়ত বজাৰ চজাৰ বন্ধ হৈ আছে, ঘৰে ঘৰে বিক্ৰী কৰিছোঁ। এই অকল লকডাউনৰ কাৰণে এই চব্জিটো বিক্ৰী কৰিব আহিছে নে সদায় কৰিব? সদায় মানে আমি বজাৰত বহু কোনদিনা হ'লে, এতিয়া লকডাউনৰ কাৰণে আমি ঘৰে ঘৰে ফেৰি কৰিব লগা হৈছিল। অঁ, এই মিয়াবিলাকে যে মানে চব্জিৰ খেতি কৰে, এই খেতিবিলাকৰ যিবিলাক ঠাইত কৰে সেই মাটিবিলাক কাৰ? কাৰ মানে আমাৰ অসমীয়াৰে আছিল, অসমীয়াৰ পৰা কিছুমান কিনি লৈছে, কিনি লৈ তেওঁলোকে খেতি কৰিছে। চৰকাৰী মাটি কিনিছে ন? চৰকাৰী মাটি। তিয়ঁহৰ কিমান দাম? তিয়ঁহৰ 20 টকা। এইটো কি তিতা কেৰেলা? এইটো তিতা কেৰেলা। আপুনি কি বজাৰ কৰিছে? অকণমান চব্জি লওঁ বুলি ভাবিছোঁ আৰু। অঁ, এই চব্জিটো ক'ৰ? চব্জিটো এওঁ কোৱা মতেতো ৰামদেলি, খলিহৰ ৰামদেলি পাৰা বুলি ক'লে চিনি পাওঁ। মানে মিয়াৰ উৎপাদিত চব্জি নে কি? মিয়াৰ উৎপাদিত চব্জিটো নহয়, এওঁলোকেতো ৰামদেলি পাৰা খেতি কৰা বুলি কয়। এওঁলোকে আনি আছে মাজে মাজে এই লকডাউনত। অঁ, আপোনালোকৰ ফুৰাতলিৰ যে তাৰমানে গোটেই মাটিবিলাক যে মিয়াই দখল কৰিছে, তাত কি আমাৰ মানুহবিলাকে আপোনালোকৰ মানুহবিলাকে খেতি কৰিব নোৱাৰে নেকি? আমাৰ মানুহবিলাকে খেতি কৰাৰ বহুত বেছি হেৰি আছে। আমাৰ অসমীয়া মানুহ দেখোন সেনেকৈ খেতি কৰাৰ হেৰিটো নায়েই। আমাৰ মিয়া মানুহবিলাককে মাটি বাৰীবিলাক বিক্ৰী কৰিছে কিছুমানে। বিক্ৰী কৰি পেলাই সেই পাচলি খেতি মিয়াই খেতি কৰে, কিন্তু আমাৰ ইয়াতে গাঁৱত সেইটো প্ৰৱেশ নিষেধ কৰা হৈছিল। মিয়াৰ মানুহক আমি আনাই, কিন্তু এইটো বিশেষভাৱে কি হৈছে আমাৰ মানে অৰ্থনীতিটোত আমাক মানে এইটো বিৰাট প্ৰব্লেম কৰিছে আৰু মিয়াই এইটো বস্তুটো হেৰি কৰিছিলে। আমাৰ অসমীয়া অৰ্থনীতিটো গ্ৰাস কৰিছে, সেইকাৰণে আমাৰ এইবিলাক বন্ধ কৰা হৈছিল। আমাৰ এতিয়া অসমীয়া মানুহে এতিয়া এইটো কৰি আছে খেতি বাতি, আৰু তাৰ পৰা আমি অলপ পাচলি কিনিব লৈছোঁ। কিমান খেতি কৰিছে? কিমান বিঘা মাটিত খেতি কৰিছে? 3 বিঘা মাটি খেতি কৰিছোঁ। কিমান উৎপাদন হৈছে আপোনালোকৰ? উৎপাদনটো মানে এতিয়া ওলাইছে, এতিয়া সপ্তাহত 3 কুইণ্টেল 4 কুইণ্টেল মাল আহি আছে। পাচলি খেতি কৰে নকৰে? আমি কৰোঁ, মই নিজে কৰোঁ। অঁ, মই নিজে কৰি নিজে বিক্ৰী কৰা নাই, মই নিজে খোৱাটোহে মই কৰি আছোঁ। বিক্ৰী কৰা নাই? নাই। কিমান হয় এনেই খেতি? খেতি কম মানে 10-15 কেজি হৈ থাকে আৰু এতিয়া। মিয়াৰ কি পাচলি নাখায়? আমি আৰু পাচলি কিনি ঘৰত নাই। কিয়? মোৰ নিজৰ মাটি আছে, মই নিজৰ মাটিখিনি নিজে কৰি পেলাই খাই। কি বজাৰ কৰিব নেকি? এই বজাৰ কৰিম, বতৰ বহুত বেয়া নহয়, বজাৰ কৰিম বুলি ওলাই আহিছিলোঁ। এতিয়া এওঁক বাৰু দেখা পাই ভালেই লাগছি, বজাৰখিনি অলপমান কৰিম লাগছে। কি কৰোঁ এতিয়া? ঘৰত খেতি নকৰে? ঘৰত খেতি মানে আমাৰ বান্দৰৰ বিৰাট উৎপাত, আৰু আমাৰ অসমীয়া মানুহবিলাক আজিকালি এলেহুৱা হৈ গ'ল নহয়। চব আমি মিয়াৰ ওপৰতে খেতি চব্জি নিৰ্ভৰ কৰিব লগা হৈছে। আমাৰ খেতি কৰা মাটিবিলাক মিয়াই হেৰি কৰি ল'লা, কব্জা কৰি ল'লা। হেৰি মিয়াই মানে কি মিয়াৰ পাচলিৰে আপোনালোক চলে নেকি? এই এতিয়া সেনেকুৱা সেই পৰ্যায়টোত আমাক বাধ্য কৰোৱা হৈছে। আমাৰ খেতি কৰা চাপৰি মাটিবিলাক নোহোৱা হ'ল নহয়, তেওঁলোকে হেৰি কৰি ল'লা, দখল কৰি ল'লা আমাৰ মানুহবিলাকক অত্যাচাৰ কৰি খেদি। নহয়, বাংলাদেশৰ পৰা আহি যে তেওঁলোকে ইয়াতে মানে মাটি দখল কৰিব পাৰে, আপোনালোকে কি কৰি আছে?
এই যে চৰকাৰৰ কোনো কাম নকৰিলে আমি কেনেকৈ কৰোঁ? না চৰকাৰকে মানে চব মানে দায়িত্ব দি পেলাই আপোনালোকে নিজে কি কৰিছে? আমি এতিয়া কি কৰোঁ? আমাক দুৰ্বল বুলি ভাবিছে নেকি? প্ৰশাসনে অকণমান তেওঁলোককে সহায় কৰা যেন পাওঁ দেখোন। না প্ৰশাসন মানে তেওঁলোকৰ কাৰণে না আপোনালোকৰ কাৰণে? ধৰিব অলপ টান হৈছে কথাটো ধৰাই টান হৈছে অলপমান। নহয়, এতিয়া অকল প্ৰশাসনক নিৰ্ভৰ কৰি আপোনালোক জীয়াই থাকিব নে আচলতে আপোনালোকে নিজৰ কাম নিজে কৰিব? স্বনিৰ্ভৰশীল হোৱাটো চেষ্টা কৰিম। আমি স্বনিৰ্ভৰশীল হোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু এওঁকো পাই ভাল লাগিল। আমাৰ অসমীয়া মানুহ নিজে খেতি কৰি লৈ অহা বুলি কৈছে। এইখিনি বিক্ৰী কৰিবৰ কাৰণে সেইকাৰণে কিনিব ওলাইছোঁ আচলতে।